নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ চকলেট মিল্কশ্বেক। তাৰ কাৰণে লাগিব বাৰ্বন 3টা, হাইড এণ্ড চিক 4টা, চকলেট 2টা আৰু গাখীৰ 2 গিলাচ আৰু লাগিব হাৰ্চিছ চিৰাপ। এতিয়া মিল্কশ্বেক বনাবৰ বাবে আমি মিক্সিত দি দিম গাখীৰ 2 গিলাচ দিম, লগতে কেইখনমান হাইড এণ্ড চিক আৰু কেইটামান বাৰ্বন আৰু লগতে দি দিম কেইটামান চকলেট আৰু ইয়াতে মই দি দিম অলপমান হাৰ্চিছ চিৰাপ। এতিয়া আমি এইখিনি মিক্সিত ব্লেন্ড কৰি ল'ম। এতিয়া আমি গিলাচটো ঘূৰাই ঘূৰাই তাত অলপমান হাৰ্চিছ চিৰাপ দি দিম, যাতে গিলাচটোত মিল্কশ্বেক ঢলাৰ লগে লগে দেখিবলৈ ধুনীয়া হয়। এতিয়া আমি গিলাচটোত মিল্কশ্বেকখিনি ঢালি দিম। এতিয়া মিল্কশ্বেকখিনি আৰু যাতে সোৱাদ লগা হয় তাৰ কাৰণে আমি তাত অলপমান চকলেটৰ টুকুৰা দি দিম। চাওকচোন মিল্কশ্বেকটো কেনেকুৱা ধুনীয়া হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।